পেটৰ মানে পেলুকেইটাও মাতিছে মানে ফোন কৰিছে বিকাশ তই ভাইটিয়ালকে ভাত চাত খোৱা নাই কিয় সেইখিনি যাম দুটা মোবাইল ৰাখি লৈছোঁ কাৰণ সিহঁতি গা চা নোধোৱাকৈ মোবাইলকেইটা পিটিকি আছিলে পিটিকি থকাৰ বাবে মই ৰাখি থ'লোঁ আৰু সেইবাবে গাটো ধুবলৈ গৈছে ওকে ৰেডি আমাৰ এইপিনে টিম একদম অ' মাই গড চব গা ধোৱাত ব্যস্ত এইপিনে একদম এজন গা ধুই তাত গ'ল আৰু এতিয়া গা ধুই আছে অঁ এইপিনে আমাৰ গোলেমৰ বিন্দাছ ধুইছে বঢ়িয়া গ'লে ধেমাজিৰ পৰা 4জন আৰু মানে শিৱসাগৰৰ পৰা আহিলে 2জন অলটেল মানে 6জন মোৰ সৈতে 7জন মটৰ আমাৰ এইটো মটৰ ফিটিং ইয়াৰ পৰা মানে পানী যায় চব কেনেকুৱা চিষ্টেম বহুত দীঘলীয়া সিহঁতি আকৌ এডাল কি ডাং বনাই ল'লে ধৈত চালা চব পেলাই দিম এতিয়া আৰু বাকী আৰম্ভণি কেনেকৈ কৰিম আৰম্ভণি মানে আজি এনেদৰে আমাৰ গৰুজনীয়ে ঘাঁহ খাই আছে দেই আমাৰ গৰু হয় যেনি আমাৰ গৰু আৰু ফাইনেলি এইপিনে গোটেইখিনি ৰেডি হৈ আছে মানে কি কৰিম এইপিনে পুৰা ছেটআপ ৰেডি কৰি ৰাখিছে আৰু তাতে ময়ো মানে ৰেডি হ'ম আৰু ৰেডি হৈ কিনি যাম দুটা মোবাইল ৰাখি লৈছোঁ কাৰণ সিহঁতি গা চা নোধোৱাকৈ মোবাইলকেইটা পিটিকি আছিলে পিটিকি থকাৰ বাবে মই ৰাখি থ'লোঁ আৰু সেইবাবে গাটো ধুবলৈ গৈছে বাকী সিহঁতৰ মোবাইলতে ভিডিঅ' বনাই আছোঁ মানে মজা কোৱালিটি আহিছে চাই থাকক শেষৰলৈকে আৰু এটা বোম্বাৰ অফাৰ আছে মানে অফাৰটো কেনেকুৱা অফাৰ হৈছে আপোনালোকৰ ঘৰত যদি কুকুৰ নাই কণ্টেক্ট কৰিব পাৰে মোৰ কণ্টেক্ট নাম্বাৰ পাই যাব আপোনালোকে ডেছক্ৰিপশ্যনত দি দিম মানে আমাৰ ঘৰত কুকুৰ এইপিনে এটা আছে এইটো দেখিছে এইটো দেখিছে আৰু এইটো দেখিছে মানে ক'বলৈ গ'লে 6টা পোৱালি আছিলে আৰু মাকজনী সৰুজনী সি তাত আছে 6টা পোৱালি আছিলে 6টা তাৰে 2টা মানে কিবা কিবি হ'ল এটা কোনোবাই নিলে এটা শিয়ালে খালে তেনেকৈ কৰি এইকেইটা আছে কি 4টা লাগে যদি লৈ যাওক মানে বহুত অশান্তি দিছে মানে জোতা চোতা নাথাকে চব খাই বৈ শেষ কৰি পেলাই বঢ়িয়াকৈ মানে লেতেৰা সোপা গা ধুই ল'লে মানে মই এটা লেতেৰা আছিলোঁ গা পা ধুই ল'লোঁ বেছি ধুনীয়া হৈ থকা নাই বা অলপ ধুনীয়া নিচিনা লাগিছে নেকি কেমেৰা কোৱালিটি কেনেকুৱা আহিছে ভাল আহিছে ন ভাল আহিছে বুলি কৈছে বাকী এইপিনে চাওক এইপিনে এইটো আছে এইটো আমাৰ ধেমাজি মানে গোটেইখন এইপিনে এইখনো একদম এইখন ফ্লেগখন ক'ত গ'ল পাছত আছে অলপ আঁতৰ দি দিয়া আকৌ তেতিয়া বেছি ভাল লাগিব আচ্ছা মানে এইপিনে দিছে নাই গোটেই ৰেডি আকৌ সেইপিনেও ৰেডি আৰু বাকী এইটো গেং দিছে নাই মানে ক'লে গ'লে মোৰ ঘৰটো জংঘলৰ নহয় জানো জংঘলৰ কোৱালিটি চাওক মানে জংঘলৰ কেনেকুৱা এটা বেলেগ লাগিছে এইটো গোটেই বেকগ্ৰাউণ্ডটো দিছে নাই বেকগ্ৰাউণ্ডটো আৰু মানে আমাৰ তিৰংগাৰে একদম মেইন মানে গোটেই ক'বলৈ গ'লে গোটেই চাৰিওকাষৰ পৰিৱেশটো একদম মজা কৰি দিছে আৰু চাইকেলকেইখনো একদম মজা হৈছে আৰু ডেকা লোৱা একদম পিলপিলীয়া ডেকা লোৱা একদম ৰঙেই বেলেগ দিছে চব বগা ধুনীয়া লোৱা তাৰ মাজতহে মই একদম কোলাটো আহিলোঁ ঠিক নাই বাকী আজি এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিম তাৰ আগত মই ইণ্ট্ৰ'টো আজিলৈকে এনেকৈ ক'তো মানে দি আছোঁ কিন্তু ইণ্ট্ৰ' দিয়া নাই ন ত' সকলোৱে একেলগে ইণ্ট্ৰ' দি দিব লাগিব হে লাভলি ফেমিলি ৱেলকাম বেক টু আনাডাৰ নতুন ব্লগ মাজুলী মানে মোৰ ঘৰ কিন্তু ইহঁতি মানে কৈছোঁ ইহঁতৰ ফালৰ পৰা মই কৈছোঁ আৰু कैसा है ये सफर मंजिलों की ना है कोई खबर তো ফাইনেলি মানে কি হয় শ্ৰী চামগুৰি সত্ৰত পাই গ'লো আৰু পাই কিনি লগত আহিছিলে 6জন আহিছিলে 6জনৰ কথা জানে আৰু 6জন পাই গ'লো মানে বন্ধু গোলাঘাটৰ পৰা আহিছে বাকী এইপিনে 6জন গোটেইকেইজন আছে এইপিনে দেখিছে এইপিনে ভাই তোমাৰ নাম জ্ঞানদীপ বৰা বাকী কেনেকুৱা লাগিছে মাজুলী ঠিকে আছে মজা লাগিছে মাজুলী কেতিয়া হোৱা কালি হোৱা আচ্ছা মাজুলী এতিয়া কি মানে কি ক'ত মানে ঘূৰা মেলা হ'ল এটা দক্ষিণপাট সত্ৰত থাকিলোঁ কালি দক্ষিণপাট সত্ৰত আচ্ছা এতিয়া ইয়ালৈ আহিলোঁ এতিয়া ফুৰা হ'ব আচ্ছা বঢ়িয়া বাকী এইপিনে ভাল নামটো মোৰ নাম দিগন্ত শইকীয়া মাজুলী কেনেকুৱা অনুভৱ মানে বহুত সুন্দৰ বাকী এনেকৈ পৰিৱেশটো কেনেকুৱা লাগিছে এতিয়া পৰিৱেশটো যথেষ্ট ভাল পৰিৱেশ বাকী একো অসুবিধা হোৱা নাইতো অসুবিধা একো হোৱা নাই কোনোবাই কিবা কোৱা নাইতো নাই সেইটোহে লাগে মানে সেইটো হ'লে বাকী ইমান দূৰৰ পৰা চাইকেল অহা হৈছে নহয় চাইকেল অহা হৈছে মানে তাৰ পৰা কেইদিনত পোৱা হ'ল চাগে এদিনতে পোৱা হৈছে এদিনতে কভাৰ কৰা হৈছে মজা মানে বাকী এইপিনে দাদা ভাল নামটো উদিপ্ত হাজৰিকা বাকী মাজুলীটো ভাল লাগিছে বুলি গোটেইকেইজনে ক'লে বাকী মাজুলী কি খোৱা হ'ল এতিয়ালৈকে বৰ্তমান আমি ভাত খালোঁ এতিয়া চাহ তাহ খাই কিনি এতিয়া বিন্দাছ হয় চাইকেলে অহা হৈছে আমনি হোৱা নাইতো ভাল লাগিছে এনেই কিবা মটিভত অহা হৈছে নহয় কিবা এটা মানে উদ্দেশ্য লৈ অহা হৈছে নে ফুৰিবহে আহিছোঁ আমি চাবলৈ আহিছোঁ যথেষ্ট ভাল লাগিছে আচ্ছা মাজুলী অহা মানে কিবা আগৰ পৰাই উদ্দেশ্য আছিলে নে তেনেকৈ আছিলে বাৰু মাজুলীখন চাবলৈ তেনেকৈ লগৰকেইটাৰ লগত আচ্ছা খুব বঢ়িয়া বাকী এইপিনে তাৰজনৰ পোনপ্ৰথমে মানে আহি এজনক চিনাকি হ'লোঁ চিনাকি হোৱাৰ পিছত গোটেইকেইজনকে তেওঁলোকৰ লগৰকেইজনক চিনাকি পাৰিলে কি ভাল নামটো আপোনাৰ পলাশ মানে গোটেইকেইজনকে লাগিছে বাকী মানে মেইন লিডাৰ নেকি লিডাৰ নহয় মানে বয়সত ডাঙৰ মানে মাজুলী অহা প্লেনটো কেনেকুৱাকৈ কৰা হ'ল
প্লেনিংটো এই জ্ঞানদীপ বোলা ল'ৰাজন আৰু মই অলপ প্লেন কৰিছিলোঁ। মাজুলী এনেকৈ যাম বুলি। মাজুলী যাম বুলি তাৰপিছত এতিয়া আহিলে যে ৰাসৰ ছিজন নাহে ৰাসত মই আহিছিলোঁ। ৰাসত অহা হৈছে। মই চাইকেল লৈ অহা নাই, এটা বাইক লৈ আহিছিলোঁ। এতিয়া চাইকেল লৈ মানে অহা হৈছে। মই ফাৰ্ষ্ট টাইম চাইকেল লৈ অহা। একদম বঢ়িয়া সুন্দৰ মানে মজা মানে এটা হেৰি মনোভাৱ লৈ আহিছে মানে। এইপিনে দাদাজন আছে, দাদা ভাল মোৰ হেমাংগ বৰা মানে অলপ নামটো ক্ৰিটিকেল আছে, কিন্তু মানে এতিয়া লগৰ কেইজনৰ লগত থাকি কেনেকুৱা লাগিছে মাজুলীত? মানে এনে তাত থাকি ভাল লাগে, কিন্তু মাজুলীত থাকি মানে ভাল লাগিছে। বহুত ভাল হৈছে, পৰিৱেশটো ভাল হৈছে। আচ্ছা, মাজুলী পৰিৱেশটো আছে। মাজুলী এতিয়া পৰিৱেশ মানে কোনটো পৰিৱেশ বেছি ভাল লাগিল? আৰু ইয়াৰ এইবোৰ মুখা শিল্প। আচ্ছা, মুখা মানে এতিয়া দেখিছে আপোনালোকে এইটো মুখা শিল্প তাতে আছে, আৰু মানে মুখাখিনি বেছি ভাল লাগিলে বুলি ক'লে। বাকী সেইখিনিয়ে। বাকী মোৰো এটা সৰু সুৰা চেনেল আছে মাজুলী বিকাশ বুলি, সকলোৱে চাব। মই গোটেইখিনিকে ক'ম বাৰু, ভাল লাগিলে মানে। মানুহ ভাল লাগিছে। আৰুনো কিনো বাৰে বাৰে একেখিনিকে দেখাই থাকিম মানে, যাক যোনসকল আনক মানে যোনসকল বন্ধু আহে তেওঁলোকক মানে দেখাবলৈ আহোঁ, সেইখিনিকে দেখাই থাকোঁ মানে, প্ৰত্যেকখনকে দেখাই থকা হয়। সেইবাবে ইমান মানে স্পেচিয়েলকৈ দেখাই থকা নাই। আৰু মানে কিনো ক'ম আৰু, এতিয়া ৰাস্তাবিলাক অলপ এক্সপ্ল'ৰ কৰিম। আৰু বাকী এইটো ভিডিঅ' কেতিয়াকৈ আপলোড দিওঁ ঠিক নাই, মানে মোৰ অলপ লেট হ'ব পাৰে, মানে অলপ খেলি মেলি হৈ আছে। খেলি মেলি মানে কি হৈছে, মানে সময় মিলাব পৰা নাই, তাকে মিলাই মেলি আৰু দিম আৰু তাকে আৰু দিয়ক, চাই থাকক। মানে কি হ'ল মানে পেটৰ মানে পেলুকেইটাও মাতিছে, মানে ফোন কৰিছে, বিকাশ তই ভাইটিয়ালকৈ ভাত চাত খোৱা নাই কিয়? মানে সেয়েহে ভাবিলোঁ মানে কিবা এটা খাই লওঁ। এইপিনে লৈ লৈছোঁ বোলে কল, গোটেই আখি খাব নোৱাৰো, তাৰে দুটা লৈ লওঁচোন, ভাল দুটামান। এইটো ছিঙিছোঁ, এইটো ছিঙিছোঁ এনেকৈ কৰি দুটা ছিঙিছোঁ, ৰ'ব ছিঙিবই নোৱাৰিছোঁ। এইটো এতিয়া মানে বিৰাজকৈ খাই লওঁ মানে, ৰ'ব আপোনালোকে চাই থাকক। কল আকৌ এইটো ষ্টাইলত নাফালে মানে, এই চাব বান্দৰবিলাকে এইটো ষ্টাইলত এইটো এনেকৈ ভাঙি লৈহে ফালে। এইটো ষ্টাইলত ফালি এনেকৈ উলিয়াই লৈ তাৰপিছত চেম বান্দৰ লগাই নাই নে বাৰু গোটেইটো। আৰু ষ্টাৰ্টটো কৈছে আমাৰ মাজুলী বিকাশ চাই পুৰা দি আছে। প্ৰথম যাত্ৰা মানে মই এইফালে আছে মানে কল। ৰ'ব বহুতে বিচাৰি আছে অনলাইন আৰ্নিং কেনেকৈ আৰ্নিং কৰিম, কি ধৰণৰ কিবা আছে নেকি, তুমি জানা নেকি? মই আপোনালোকৰ বাবে এটা আজি ভাল প্লেটফৰ্ম লৈ আহিছোঁ। প্লেটফৰ্মটো মানে তাত আপোনালোকে ইনভেষ্ট কৰি পেলাই আপোনালোকে তাৰ পৰা পইচাই আৰ্নিং কৰিব পাৰে। এইটো নাম হৈছে এফিলিয়েট মাৰ্কেটিং মেইন ৱেবছাইট আছে লিক্স গ্ৰুপ, আৰু তাতে আপোনালোকে সেই লিক্স গ্ৰুপ নামৰ এটা ৱেবছাইট আছে। সেই ৱেবছাইটৰ মই লিংক দি দিম আপোনালোকে, সেই লিংকত গৈ আপোনালোকে সেইটোখিনি কাম কৰিব পাৰে। সেই লিংকটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সতে পাই যাব, আৰু সেই লিংকটো দি দিম। আৰু সেই লিংকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগতে আপোনালোকে তাত যোনখিনি তাত কাম কৰিব লাগে, মানে যোনখিনি তাত ফিল আপ কৰিব লাগে সেইখিনি ফিল আপ কৰিব। তাত কিবা এটা অপশ্যন আহি দিব, চিলভাৰটো ল'ব। চিলভাৰটো ল'লে আপোনালোকৰ 2300 টকা পৰিব। আৰু আপোনালোকে যদি সেই কোৰ্চটো লয়, মানে চিলভাৰ কোৰ্চটো লয় 2300 টকা দি, কোৰ্চটো আপোনালোকে লোৱাৰ পাছত সেইটো কোৰ্চৰ পৰা আপোনালোকে মাৰ্কেটিঙত এটা অপশ্যন আছে। সেই মাৰ্কেটিঙৰ অপশ্যনত গৈ আপোনালোকে এফিলিয়েট লিংক বুলি এটা ৱেবছাইট মানে এটা লিংক পাব। সেই লিংকত আপোনালোকে ক্লিক কৰিব লাগিব, কপি প্ৰেছ কৰিব। সেই আপোনালোকে প্ৰেছ কৰাৰ পিছত যদি সেই লিংকৰ পৰা যদি বেলেগ কোনোবাই আপোনালোকৰ সেইটো লয়, আপোনাৰ লিংকৰ দি সেইটো প্ৰচেছ কৰে, আপুনি আকৌ সেইটোৰ পৰাই মানে বনাছ পাব। মানে কেনেধৰণে পাব সেইটো গোটেই প্ৰচেছটো গম পালে আকৌ এবাৰ যদি বুজা নাই ভিডিঅ'টো চাই লওক। তাৰপিছত ডেছক্ৰিপশ্যন বক্সতে লিংক আছে, লিংকত গৈ আপোনালোকে সেইখিনি কাম কৰিব। ত' মজাকৈ আৰু